এইবাৰ ভাৰত কপাইছে এগৰাকী শিশু চিকিৎসকে ব্যতিক্ৰমী ৰূপত ভাইৰেল হৈছে এগৰাকী শিশু চিকিৎসক সামাজিক মাধ্যমত খলকলৰ সৃষ্টি কৰিছে এগৰাকী চিকিৎসকে কোন এই চিকিৎসকগৰাকী আপুনি জানেনে জানিবলৈ চাওক আমাৰ আজিৰ এই সম্পূৰ্ণ প্ৰতিবেদন এগৰাকী শিশু চিকিৎসকৰ নাম হৈছে ইমৰান এছ পেটেল শিশুসকলক বেজি দিবলৈ চিকিৎসকগৰাকীয়ে ব্যৱহাৰ কৰে বিভিন্ন কৌশল শিশু চিকিৎসকগৰাকীৰ এনে কৌশল দেখিলে আপোনাৰো মৰম লাগিব চিকিৎসক ইমানৰ এনে কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে ভেকচিন লোৱাৰ সময়ত প্ৰতিটো শিশুৱে কান্দে কিন্তু চিকিৎসক ইমৰানে যেতিয়া শিশুক ভেকচিন দিয়ে তেতিয়া কান্দাৰ পৰিৱৰ্তে হাঁহে শিশুসকলে ইমৰান এছ পেটেলে শিশুক বেজি দিলে শিশুটিয়ে বেজিৰ বিষ পাহৰি যায় চিকিৎসকগৰাকী শিশুক ভেকচিন দিয়াৰ পূৰ্বে শিশুসকলৰ লগত খেলে আৰু গান গায় মুঠতে শিশুটিৰ মন আনফালে মস্কুল ৰাখে চিকিৎসকগৰাকীয়ে শিশুটিৰ সৈতে শিশু হৈ পৰে চিকিৎসকগৰাকী আহমেদাবাদৰ শিশু চিকিৎসক ইমৰান এছ পেটেলৰ ভিডিঅ'ত এতিয়া আকৰ্ষিত কৰিছে সকলোৱে ছ'চিয়েল মিডিয়াত খলকলৰ সৃষ্টি কৰিছে চিকিৎসকগৰাকীৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত সকলোৱে মহলে প্ৰশংসাৰে উপচাই পেলাইছে চিকিৎসকগৰাকীক আপুনি চিকিৎসকগৰাকীৰ এনে কাৰ্য কি বুলি ভাবে কমেণ্টত জনাব আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আন 10 জনক দেখাৰ সুবিধা কৰি দিব নিউজ ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ